নমস্কাৰ ইউনিক মনিটৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম এগ্ৰিমেণ্ট অফ ভাৰ্ব উইথ ছাবজেক্ট। ভাৰ্ব চেণ্টেন্স এটাৰ সোল। ভাৰ্ব ইজ দ্য সোল অফ এ চেণ্টেন্স। ভাৰ্ব এটা নোহোৱাকৈ চেণ্টেন্স এটা আমি গঠন কৰিব নোৱাৰোঁ। আৰু এই ভাৰ্বটো সদায় কাৰ মতে ব্যৱহাৰ কৰা হয়? ভাৰ্বটো সদায় ছাবজেক্টৰ নাম্বাৰ আৰু পাৰ্চন অনুসৰিহে ব্যৱহাৰ কৰা হয়। পাৰ্চনৰ কথা আমি অলৰেডি আলোচনা কৰিছোঁ আগৰ ভিডিঅ'ত। এতিয়া আমি ক'ম ফাৰ্ষ্ট পাৰ্চনত কি আছিল ছাবজেক্ট? আই আৰু উই। ছেকেণ্ড পাৰ্চনৰ ছাবজেক্ট আছিল ইউ। থাৰ্ড পাৰ্চনৰ ছাবজেক্ট আছিল হি, চি, ইট আৰু নাউনবিলাক। আৰু প্লুৰেল ফৰ্মত আছিল দে। আৰু সদায় এই ছাবজেক্টকেইটাৰ পিছতহে আমি ইয়াতে কি ইউজ কৰিম? ভাৰ্বকেইটা ইউজ কৰিম। সেইকাৰণে হৈছে আইৰ পিছত ভাৰ্ব হৈছে ৰিড, উইৰ পিছত ভাৰ্ব হৈছে ৰিড, ইউৰ পিছত হৈছে ৰিড আৰু হি, চি, ইট এইবিলাকৰ পিছতহে হৈছে ৰিড ভাৰ্বটো। এতিয়া মনত ৰাখিব লগা কথাটো হ'ল যদিহে বাক্যটো চেণ্টেন্সটো যদি চিম্পল প্ৰেজেণ্ট বা প্ৰেজেণ্ট ইনডিফিনিটত থাকে তেনেহ'লে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ। কোনটো? থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ। থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ ভাৰ্বৰ পিছত সদায় এছ নতুবা ই এছ আমি এড কৰিব লাগে। নেক্সট, দুই বা ততোধিক ছিংগুলাৰ ছাবজেক্ট এন কনজাংচনটোৰ দ্বাৰা যদি সংযোগ কৰা হয় তেনেহ'লে ভাৰ্বটো প্লুৰেল ফৰ্মত বহে। ফৰ এক্সাম্পল, মনা এণ্ড ৰীনা আৰ ছিষ্টাৰ্ছ। ইয়াতে দুটা ছিংগুলাৰ ছাবজেক্ট আছে। কোন দুটা? মনা আৰু ৰীনা। এই দুটা হৈছে ছিংগুলাৰ ছাবজেক্ট। মনা, ৰীনা এই দুটাক কোনে সংযোগ কৰিছে? এন। সেইকাৰণে ইয়াৰে ভাৰ্বটো প্লুৰেল ফৰ্মত দিছে আৰ। নেক্সট চেণ্টেন্সটোত কি আছে? দ্য বুক, দ্য পেঞ্চিল এণ্ড দ্য পেন আৰ অন দ্য টেবুল। ইয়াতে বুক, পেঞ্চিল, পেন এই তিনিওটা সংযোগ কৰিছে এনটোৰে। এই তিনিওটা সংযোগ কৰা এনটোৰ কাৰণে ইয়াতে কি হৈছে? ভাৰ্বৰ প্লুৰেল ফৰ্ম হৈছে আৰ, কাৰণ ইয়াতে বস্তু আছে তিনিটা। নেক্সটটো আছে যদিহে একেজন ব্যক্তিয়ে দুটা দায়িত্ব বহন কৰে তেনেহ'লে ভাৰ্বটো ছিংগুলাৰ হয়। ফৰ এক্সাম্পল, মিষ্টাৰ বৰুৱা ইজ দ্য প্ৰিন্সিপাল এণ্ড ছেক্ৰেটাৰী অফ আৱাৰ স্কুল। মিষ্টাৰ বৰুৱা আমাৰ বিদ্যালয়ৰ প্ৰিন্সিপাল অধ্যক্ষ এণ্ড ছেক্ৰেটাৰী সম্পাদক। অধ্যক্ষ সম্পাদকো, কিন্তু কোন? মিষ্টাৰ বৰুৱা। মিষ্টাৰ বৰুৱা যিহেতু এজন ছিংগুলাৰ সেইকাৰণে ইয়াৰে ভাৰ্বটো হৈছে কি? ইজ। ভাৰ্বটো ছিংগুলাৰ ৰূপত আছে। আৰু যদিহে দুজন ব্যক্তি হয় তেতিয়াহ'লে ভাৰ্বটো হয় প্লুৰেল ফৰ্মত। ফৰ এক্সাম্পল, দ্য প্ৰেছিডেণ্ট এণ্ড দ্য ছেক্ৰেটাৰী হেভ গান। ইয়াতে কাৰ কথা হৈছে? প্ৰেছিডেণ্ট সভাপতি আৰু দ্য ছেক্ৰেটাৰী সম্পাদক। দুয়োৰে কথা হৈছে, দুজনৰ কথা কোৱা কাৰণে ইয়াতে ভাৰ্বটো হৈছে প্লুৰেল ফৰ্মত হেভ হৈছে। নেক্সট আহিল যদি দুটা ছিংগুলাৰ ছাবজেক্টে এটা কাম কৰা বুজায় তেনেহ'লে ভাৰ্বটো ছিংগুলাৰ হয়। ফৰ এক্সাম্পল, ব্ৰেড এণ্ড বাটাৰ ইজ এ ভেলুৱেবল ফুড। ইয়াতে ব্ৰেড আৰু বাটাৰ একেলগে বুজোৱা হৈছে। সেইকাৰণে এই দুটাৰ কি হৈছে? ভাৰ্বটো ছিংগুলাৰ ফৰ্মত হৈছে, ইজ হৈছে, ইজ। যদিহে ব্ৰেড আৰু বাটাৰ আমি বেলেগ বেলেগ মিনিঙত ইউজ কৰিলোঁ হয় তেনেহ'লে ইয়াতে ইজৰ জেগাত হ'ল হয় আৰ। তেতিয়াহ'লে ইয়াতে প্লুৰেল ফৰ্ম হ'ল হয়। ক্লিয়াৰ? আৰু নেক্সটটো আছে ইটছ আৰু এভৰি ৱৰ্ড দুটা যিকোনো ছাবজেক্টৰ লগত যদি থাকে তেনেহ'লে ভাৰ্বটো সদায় ছিংগুলাৰ ফৰ্মত হয়। ইটছ আৰু এভৰি এই দুটা ৱৰ্ড থাকিলে ছাবজেক্টৰ ভাৰ্ব সদায় কিহত থাকে? ছিংগুলাৰ ফৰ্মত থাকে। ফৰ এক্সাম্পল, কি আছে ইয়াতে এক্সাম্পলকেইটা? ইচ অফ দ্য বয়জ হেজ ওৱান বুক। প্ৰত্যেকজন ল'ৰাৰে এখন কিতাপ আছে। ইয়াতে প্ৰত্যেকজন ল'ৰাৰ কথা হৈছে। ক'লেও ইয়াতে কিন্তু ইজ থকা কাৰণে ইয়াতে ভাৰ্বটো হৈছে ছিংগুলাৰ ফৰ্ম, হেজ। ইচ বয় এণ্ড গাৰ্ল ইজ ইণ্টেলিজেণ্ট। প্ৰতিজন ল'ৰা আৰু ছোৱালীয়ে বুদ্ধিয়ক। ইয়াতে ল'ৰা আৰু ছোৱালীৰ কথা কৈছে যদিও ইয়াতে ইজ প্ৰতিজনৰ কথা কোৱা কাৰণে ইয়াতে হৈছে ইজ। এভৰি বয় ইজ গিভেন এ প্ৰাইজ। প্ৰত্যেকগৰাকী ল'ৰাকে একোটাকৈ পুৰস্কাৰ দিয়া হৈছে। ইয়াতে এভৰি বয় থকাৰ কাৰণে কি হৈছে? এভৰি থকাৰ কাৰণে ইয়াতে হৈছে ছিংগুলাৰ ফৰ্ম ভাৰ্বৰ ইজ। এভৰি মেম্বাৰ ইজ ছেটিছফাইড। প্ৰত্যেকগৰাকী সদস্যই সন্তুষ্ট। ইয়াতে এভৰি থকাৰ কাৰণে কি হৈছে? ভাৰ্বটো ছিংগুলাৰ ফৰ্মত হৈছে। ক্লিয়াৰ? নেক্সট আহিল দুটা নাউন বা প্ৰনাউন উইথ, এজ ৱেল এজ, টুগেডাৰ উইথ এইকেইটাৰ দ্বাৰা যদি সংযোগ কৰা হয়, উইথ, এজ ৱেল এজ, টুগেডাৰ উইথ এইকেইটাৰ দ্বাৰা যদি সংযোগ কৰা হয়
তেনেহ'লে এই ৱৰ্ডটোৰ আগত থকা নাউন বা প্ৰনাউনৰ নাম্বাৰ অনুসৰিয়ে ভাৰ্বৰ নাম্বাৰ আমি ব্যৱহাৰ কৰিম। ইয়াতে কি কি চেণ্টেন্স পালোঁ? দ্য মেনেজাৰ উইথ হিজ ৱৰ্কাৰ্ছ হেজ কাম। ইয়াতে ৱৰ্কাৰ্ছ আছে, কিন্তু ৱৰ্কাৰ্ছ থাকিলেও ইয়াতে হেজ কিহৰ কাৰণে ইউজ হৈছে? কাৰণ হেজটো আমি নিৰ্ধাৰণ কৰিম কাৰ অনুসৰি? এই ছাবজেক্টৰ নাউন অনুসৰি, দ্য মেনেজাৰ অনুসৰিহে ইয়াতে হেজ ইউজ কৰিছোঁ। ৱৰ্কাৰ্ছৰ কাৰণে আমি ইয়াতে হেজ ইউজ কৰা নাই। নেক্সট আহিল টিনা এজ ৱেল এজ হাৰ ক্লাছমেটছ হেজ গান। ইয়াতে ক্লাছমেটছ আছে বহু বচন, তথাপি কিন্তু ইয়াতে হেজ হৈছে। হেজটো হৈছে একবচনৰ ৰূপ। কিহৰ কাৰণে? এই হেজটো কাৰ লগত সংযোগ হৈ আছে? টিনাৰ লগত সংযোগ হৈ আছে। কাৰণ টিনাটোৰ পিছত কি আছে? এজ ৱেল এজ। আমি আগতে পাইছিলোঁ যদি এজ ৱেল এজৰ দ্বাৰা সংযোগ হয় তেনেহ'লে এজ ৱেল এজৰ আগত থকা নাউন বা প্ৰনাউনটো অনুসৰিহে ভাৰ্বটো আমি নিৰ্ধাৰণ কৰিম। ঠিক তেনেকৈ 3 নম্বৰ চেণ্টেন্সটোত কি আছে? দ্য বয় টুগেডাৰ উইথ হিজ ছিষ্টাৰ ৱাজ ৰিৱাৰ্ডেড। ভনীয়েকৰ সৈতে ল'ৰাজনক কি কৰা হৈছিল? পুৰস্কৃত কৰা হৈছিল। ইয়াতে দুটা আছে, দ্য বয় আৰু হিজ ছিষ্টাৰ, তথাপি ইয়াতে ৱাজ হৈছে দুটা থকাৰ পিছতো। কিহৰ কাৰণে? কাৰণ এইটো সংযোগ কৰিছে কিহে? টুগেডাৰ উইথ। আমি নিয়মমতে পালোঁ যে টুগেডাৰ উইথ যদিহে সংযোগ কৰে তেনেহ'লে তাৰ আগত থকা নাউন বা প্ৰনাউন অনুসৰিহে ভাৰ্বৰ নাম্বাৰটো হ'ব, ছিংগুলাৰ নাম্বাৰ নে প্লুৰেল নাম্বাৰত। আজিৰ এই লেচনটোত এইখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।